মজা লাগিছে মজা অলপ বোলে কিনা মাল তলত পৰি গ'ল বোলে কেলা Good morning from Guwahati. আমাৰ ৰুমৰ সব বস্তু বাহনি ঠিক ঠাক হৈ গ'ল বেগ চেক পেকিং হৈ গ'ল এতিয়া ব্ৰেকফাষ্টটো কৰি আমি ওলাই দিম গৌৰৱ ক'লৈকে যাব লাগিব এতিয়া শ্বিলং আমাৰ গোটেইকেইটা খানা চলি আছে খালি মোক এৰি খাই আছে মোক দিয়া নাই খাবলৈ এতিয়া আমি ইয়াৰ পৰা ৰুমৰ পৰা ওলাই বাইক পেকিং কৰি ওলাই যাম আৰু নগাঁৱৰ পৰা আমাৰ লগৰ কেইটামান আহিছে সিহঁতি তাত ৰৈ আছে শ্বিলং ৰোডত আমি তাত গৈ সিহঁতক লগ কৰিম আৰু নেক্সট ভিডিঅ' তাৰ পৰা আকৌ আহি আছে মেঘালয় টুৰিজিমৰ অফিচত আহি আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ ইয়াত কালি অনলাইন কৰি থৈছিলোঁ সেইখিনি আহি ইয়াত দেখাইছোঁ ডকুমেণ্টছখিনি লৈ বাইকৰ নাম্বাৰ চাম্বাৰবোৰ লৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে কোনোবাই যদি আহে ইয়াত আহি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব গাড়ী বাইক এখন মেঘালয় টুৰিজিমৰ অফিচ হয় আমি মেঘালয় টুৰিজিমৰ পৰা পাছ ওলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ কিছু সময় পাছত আমি আহি পালোঁ বৰাপানী আৰু বৰাপানীত অলপ ফটো ছেশ্যন কৰি আমি অলপ ভিডিঅ' কৰি আকৌ ওলাই পৰিলোঁ চেৰাপুঞ্জীলৈ আৰু দৰ্শকসকলক এটা কথা জনাই দিওঁ আপোনালোকে কেতিয়াবা শ্বিলং আহে বা শ্বিলং পাৰ হৈ চেৰাপুঞ্জী বা যায় বা ডাউকি যায় য'তেই নাযায় অলপ সোনকালে মানে ৰাতিপুৱা পাৰ কৰিবলৈ বিচাৰিব কাৰণ ইয়াত পাহাৰীয়া ৰাস্তা আৰু পাহাৰীয়া ৰাস্তাবোৰতে খুব জাম লাগে মানে বাইক গাড়ী চলাবলৈ খুব অসুবিধা হয়
শ্বিলঙৰ পৰা 7 ছিষ্টাৰ ভিউ পইণ্টলৈকে আহিলোঁ। 7 ছিষ্টাৰ ভিউ পইণ্ট চালোঁ। এতিয়া ৰুমলৈকে যাম। লগৰ কেইটামানে ৰুম ঠিক কৰিছে, ৰুমত গৈ খুৱাই আছোঁ। আজি ইয়াতে থাকিম, কালি কিছুমান জেগা আছে সেইখিনি ফুৰিম, কৰি এই ভিডিঅ'খিনি কৰিব লাগিব গৈ। এয়া মজা লাগিছে, মজা।